হ্যাঁ দোস্ত, ওয়েলকাম বেক মাই ইউটিউব চেনেল। তো এতিয়া আমি লৈ আহিছোঁ আপোনালোকৰ মাজত এটা নতুন ভিডিঅ'। তো এই ভিডিঅ'টো হৈছে এখন ট্ৰেক্টৰক হাতী উঠোৱাব এখন পথাৰৰ পৰা। তো আমি দেখিম এই হাতীটো উঠোৱাব পাৰে নে নোৱাৰে। তো আপোনালোকে চাই থাকক, এই ভিডিঅ'টো দেখি থাকক হাতীটোৱে উঠোৱাব পাৰে নে নোৱাৰে। তো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো চাই থাকক এইটো ভিডিঅ' হাতীয়ে কেনেকৈ উঠোৱায় আৰু উঠোৱাব পাৰে নে নোৱাৰে। তো আমিও চাই থাকিম, তো চাই থাকক আপুনি। দোস্ত ফাইনেলি হাতীটোৱে ট্ৰেক্টৰখন উঠুৱাই লৈছে। তো এয়া হৈছে ট্ৰেক্টৰখন আৰু হাতীৰ ভিডিঅ'। তো দেখক হাতীটোৱে কেনেকুৱা উঠুৱাইছে ট্ৰেক্টৰখনত, আৰু দেখক কিমান শক্তি হাতীটোৰ। এইটোৱে আছিল আপোনালোকৰ এটা নতুন ভিডিঅ'। তো এই ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ আমি ইয়াত আহিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এনেকুৱা ভিডিঅ' পাবলৈ আমাৰ চেনেলৰ ন'টিফিকেশ্যনটো অন ৰাখিব। তো টাটা বাই বাই, আজিলৈকে ইমানখিনি।